নমস্কাৰ স্বাগতম জনাইছোঁ এছ ডি অসম চেনেলৰ প্ৰথমটো ভিডিঅ'। আজি আমি যাম বেংগলোৰ বন্নাৰঘাট জু। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি বাছত উঠিলোঁ, এতিয়া ব'লক আমি যাওঁ বন্নাৰঘাট জু। তো আমি টিকেট কাটি ল'লোঁ, 9টা টিকেট কাটিছোঁ আমি। তো আমাৰ 9জন মানুহ যাম আমি। বেংগলোৰ মেজেষ্টিকৰ বাছ ষ্টেণ্ড হয় এইটো। তো আমি বন্নাৰঘাটৰ গাড়ীত উঠিলোঁ, এতিয়া আমি যাম বন্নাৰঘাটা চিৰিয়াখানা চাবলৈ। পাই গ'লোঁ, আমি চিৰিয়াখানা চাবলৈ আহি গ'লোঁ। তো চিৰিয়াখানা চোৱাৰ আগতে পেট পূজা কৰি লওঁ। তো আমি ইয়াত পৰঠা খাম, পৰঠা খাই পেলাই আমি যাম আৰু চিৰিয়াখানা চাম আৰু। তো আমি পৰঠা খাইছোঁ, কিয় খাইছোঁ, সেইটো অৱস্থা আমি ভিতৰত সোমালোঁ। টিকেট কটাখিনি মই দেখুৱাব নোৱাৰিলোঁ, তথাপিও দেখুৱাইছোঁ আৰু। তো আমি দেখুৱাম এতিয়া চিৰিয়াখানাৰ। এইখনেই হৈছে বান্নাৰঘাটা জু। বেংগলোৰ মেজেষ্টিকৰ পৰা প্ৰায় 45 টকা ভাড়া লয়। আপোনালোকে আহোঁ বুলি ক'লে চাব পাৰিব, বহুত ভাল ঠাই। বেংগলোৰ 6 নম্বৰ স্থানত থকা ধুনীয়া লগা ঠাই এইখন। আৰু এই চিৰিয়াখানাখন চাবলৈ 350 টকা টিকেট কাটিব লাগে। 350 টকা যাব আৰু বেছি নাযায়। তো আপোনালোকে ভিডিঅ'তকৈ নিজে চাব পাৰিলে বহুত ভাল হয়, জেগাডোখৰ বহুত ভাল লাগে চাই। তো আহিব বুলি আশা কৰিলোঁ। আৰু ইয়াত লগতে ছাফাৰী জাৰ্ণি আছে, তো পাছত আমি ছাফাৰী জাৰ্ণিখনো দেখুৱাম। তো আহক আমি এতিয়া বিভিন্ন ধৰণৰ জীৱ জন্তু চাওঁ।
পাৰিব আহিলে যদি বেংগলোৰত আহে আপোনালোকে তেনেহ'লে চাব পাৰিব আমি বাছত উঠি ল'লোঁ এতিয়া আমি জাৰ্ণি কৰিছোঁ পূৰা জংঘল ঘূৰিম আৰু দেখাইছোঁ আপোনালোকক হৈছে চাফাৰী জাৰ্ণি তো ব'লক আমি ভিডিঅ'টো উপভোগ কৰোঁ